হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আছামিজ পাকঘৰলৈ। আজি মই খুব সহজ পদ্ধতিৰে বনোৱা ভেজ পোলাও ৰেচিপিটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কেৰাহীত বনোৱা ভেজ পোলাও, মাত্ৰ 8 মিনিটতে সহজতে পটককৈ বনাই ল'ব পৰা ভেজ পোলাও। আৰু এই পোলাওত মই আজি কোনো ধৰণৰ মাংস ইউজ কৰা নাই, কেৱল পাচলিৰে বনাইছোঁ। খাবলৈ বহুতেই সোৱাদ হয়, বহুত টেষ্টি হয়। ৰাতিপুৱা ব্ৰেকফাষ্টত এনেকুৱাকৈ ভেজ পোলাও বনালে খাবলৈ বহুত বেছি ভাল লাগে। আৰু এই পোলাও ৰেচিপিটো মইনো কেনেকুৱাকৈ বনালোঁ ব'লক চাই লওঁ। আৰু যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ আছামিজ পাকঘৰৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে তেন্তে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। পোলাওৰ এই ৰেচিপিটো বনাবলৈ মই লৈ ল'লোঁ এবিধমান পাচলি। গোটেই পাচলিখিনি মই একে সমানকৈ লৈছোঁ। বন্ধাকবি লৈ ল'লোঁ, সৰু সৰুকৈ কাটি লৈছোঁ মই। আৰু কেপচিকামো মই একে চাইজতে কাটি লৈছোঁ, আৰু গাজৰো কাটি লৈছোঁ। আৰু এইফালে ব্ৰকলিও কাটি লৈছোঁ, আৰু লৈ ল'লোঁ অলপ মটৰ। আৰু লৈ লৈছোঁ 3টা পিঁয়াজ মিহি মিহিকৈ পাতল পাতলকৈ কাটি ল'লোঁ। 2খিলা তেজপাত মই 4ডোখৰ কৰি লৈছোঁ, আৰু এডোখৰ আদা। চেনি লৈ লৈছোঁ 1 চামুচ, গোটা জিৰা 1 চামুচ, এলাচি লৈ লৈছোঁ মই 4টা, আৰু ডালচেনি লৈ লৈছোঁ 6ডোখৰ, আৰু লঙো লৈ লৈছোঁ 4টা, আৰু জালুক লৈ লৈছোঁ কেইটামান। আৰু নাৰিকলখিনি মই এয়া দীঘলীয়াকৈ সৰু সৰু ডোখৰ কৰি লৈছোঁ। আৰু এইফালে মই লৈ ল'লোঁ 1 কেজি চাউল, জহা চাউল। চাউলখিনি মই ভালদৰে ধুই ল'ম। এতিয়া গেছত এটা কেৰাহী পাতি দিলোঁ, আৰু ইয়াত দি দিলোঁ 3 চামুচ তেল। তেলখিনি গৰম হ'বলৈ মই ৱেইট কৰিছোঁ, আৰু গৰম হৈ গৈছে। এতিয়া মই ইয়াত 1 চামুচ জিৰা দি দিলোঁ, গোটা জিৰা। গেছৰ ফ্লেমটো ল' কৰি জিৰাখিনি মই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। জিৰাখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই এড কৰি দিলোঁ জালুক, এলাচি, লং, ডালচেনি আৰু তেজপাত। এইখিনি দি মই এতিয়া অলপ লৰচৰ কৰি লৈছোঁ, মিক্স কৰি লৈছোঁ। এলাচিখিনি মই অলপ ভাঙি ল'লোঁ, আৰু এইখিনি ভাজি হৈ গ'ল। এতিয়া এড কৰি দিলোঁ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে মই এইখিনি ভালদৰে ভাজি ল'ম। কিছু দেৰি ভজাৰ পিছত মই আদাৰ পেষ্ট 1 চামুচ এড কৰি দিলোঁ। এইখিনি মই ভালদৰে ভাজি আছোঁ, প্ৰায় 2-3 মিনিট সময়লৈকে মই এইখিনি ভালদৰে ভাজি ল'ম। মোৰ নিচিনাকৈ এনেকুৱাকৈ কোনে কোনে ভেজ পোলাও বনায় কমেণ্টত জনাবচোন। আৰু এয়া অলপ কালাৰটো চেঞ্জ হৈ আহিছে। এতিয়া মই এড কৰি দিলোঁ কাটি থোৱা নাৰিকলখিনি। নাৰিকলখিনি দি মই আকৌ ভালদৰে ভাজি থাকিম। পিঁয়াজৰ কালাৰটো যেতিয়ালৈকে আৰু অলপ ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজি থাকিম। ভাজোঁতে পিঁয়াজৰ কালাৰ চেঞ্জ হৈ গৈছে, ৰঙচুৱা হৈ গৈছে। এতিয়া মই এড কৰি দিলোঁ ধুই থোৱা চাউলখিনি দি আকৌ ভাজিব লাগিব। এটা কথা মন কৰিব, পোলাও বনাওঁতে কিন্তু চাউলখিনি দিয়াৰ পিছত চাউলখিনি খুব ভালদৰে ভাজি থাকিব লাগিব। বহুত বেছি ভালকৈ ভাজিব লাগে। যেতিয়ালৈকে এটা ধুনীয়া সুগন্ধ নোলায় ভজাৰ, তেতিয়ালৈকে চাউলখিনি ভালদৰে ভাজি থাকিব লাগিব। চাউল যিমান বেছি ভজা হ'ব সিমানে ধুনীয়া হ'ব পোলাওখিনি। গোটা গোটা এটা এটাকৈ জৰজৰা হ'ব, আৰু পোলাওৰ সোৱাদো খুব বেছি বাঢ়ি যায় যিমান বেছিকৈ ভজা হয়। চাউলখিনি আমি খুব বেছি ভালদৰে ভাজি ল'ব লাগিব। চাউল ধোৱাৰ পৰা যি অলপ পানী চাউলত লাগি আছে, সেই গোটেই পানীখিনি শুকাই যাব লাগিব ভাজোঁতে। আৰু এয়া মই 3-4 মিনিট সময়লৈকে এইখিনি ভালদৰে ভাজি ল'ম। পোলাওটো সকলোৱে বনায়, কিন্তু সকলোৱে বনোৱাৰ ধৰণটো বেলেগ বেলেগ হয়। মই বনোৱাৰ ধৰণো বেলেগ হৈছে। হয়তো মই বনোৱাৰ ধৰণটো বেলেগৰ লগত নিমিলে। আৰু এতিয়া মই এড কৰি দিলোঁ 1 চামুচ চেনি। চেনিখিনি কি কাৰণে দিছোঁ গম পাইছেনে? চেনিখিনি দিছোঁ যাতে পোলাওখিনি অকণমান মিঠা ভাৱ এটা আহিলে খাই ভাল লাগে। যিহেতু ভেজ পোলাও বনাইছোঁ, সেয়ে মই চেনি এড কৰি দিলোঁ। এতিয়া এড কৰি দিলোঁ ব্ৰকলি আৰু গাজৰ। এইখিনি দি মই ভালদৰে মিক্স কৰি লৈছোঁ। পাচলিখিনি মই প্ৰথমতে দি দিয়া নাই। পাচলিখিনি প্ৰথমতে যদি দি দিলোঁহেঁতেন গোটেই পাচলিখিনি ভাঙি গ'লেহেঁতেন। মই কিন্তু পাচলিখিনি ভাঙি যাতে নাযায় সেয়ে মই চাউলখিনি ভাজি লোৱাৰ পিছতহে দিছোঁ। এতিয়া এড কৰি দিলোঁ
মটৰখিনি দি মই আকৌ ভালদৰে মিক্স কৰি লৈছোঁ। ঠাণ্ডা কালি ৰাতিপুৱা ব্ৰেকফাষ্টত মই প্ৰায় এনেকুৱাকৈ পোলাও বনাওঁ, খাই আমাৰ ঘৰত সকলোৱে ভাল পায়। আপোনালোকে মই বনোৱা ধৰণে এনেকুৱাকৈ এবাৰ হ'লেও পোলাও বনাই খাই চাব, সঁচাকৈ ভাল লাগে, খাই ভাল পাব। পোলাওখিনি দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰ, দেখিবলৈ দেখি খাওঁ খাওঁ যেন লাগিছেনে? চাউলখিনি ভাজি থাকোঁতে খুব ধুনীয়া এটা গোন্ধ ওলাইছে, ভাল লাগিছে। জহা চাউল যিহেতু দিছোঁ মই। এতিয়া এড কৰি দিলোঁ কেপচিকাম আৰু বন্ধাকবি। এইকেইটা মই আগতীয়াকৈ দি দিয়া নাই, যিহেতু এইখিনি খুব কম সময় লাগে সিজিবলৈ আৰু বেছিকৈ ভাজি থাকিলে এইখিনি গলি যাব। সেয়ে মই একেবাৰে শেষত বন্ধাকবি আৰু কেপচিকাম এড কৰি দিলোঁ। পাচলিখিনি দি মই ভালদৰে ভাজি আছোঁ। আৰু যিমানে আমি চাউলখিনি ভাজিম আৰু পাচলিখিনি ভাজিম, পোলাওৰ টেষ্ট সিমানে বেছি বাঢ়িব। সেয়ে যিমান পাৰে আপোনালোকে বেছিকৈ ভাজিব। এতিয়া এড কৰি দিলোঁ সোৱাদ অনুসৰি নিমখ আৰু এড কৰি দিলোঁ আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ গৰম মছলা পাউডাৰ। এইকেইটা নিদিলে একো কথা নাই, স্কিপ কৰিব পাৰে, কিন্তু মই দিলোঁ যিহেতু পোলাওৰ চেণ্টটো অকণমান বেছি ভাল হ'ব। সেয়ে মই জিৰা আৰু গৰম মছলা অকণমান এড কৰি দিলোঁ। দি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। মন কৰিছেনে, মই চাউলখিনি দিয়াৰ পিছৰ পৰা কেৱল ভাজিয়ে আছোঁ। ভালেমান দেৰি হৈ গ'ল, এতিয়ালৈকে মই এইখিনি ভাজিয়ে আছোঁ। এতিয়া মই এড কৰি দিলোঁ পানী। যিহেতু মই 1 কেজি চাউল লৈছোঁ, মই সেয়ে পানী ইয়াত দিছোঁ 1.5 লিটাৰ। এতিয়া ভালদৰে মিক্স কৰি মই এখন ঢাকনেৰে ঢাকি দিলোঁ আৰু গেছৰ ফ্লেমটো হাই কৰি থৈছোঁ। মাজতে এবাৰ ঢাকনি উদঙাই মই এবাৰ লৰাই দিছিলোঁ, যিহেতু পানীখিনি শুকোৱা নাছিলে মই আকৌ ঢাকি থলোঁ। আৰু এয়া কিছুদিনৰ পিছত উদঙাই দেখিছোঁ, এয়া আমাৰ পোলাওখিনি হৈ আহিছে। এতিয়াও যিহেতু পানী আছে, মই অলপ লৰচৰ কৰি দিছোঁ যাতে চাৰিওফালে চাউলখিনি ধুনীয়াকৈ সিজি যায়। লৰচৰ কৰি হৈ গৈছে। এতিয়া মই আকৌ কিছু সময়ৰ বাবে ঢাকি থৈ দিম যাতে পোলাওখিনি ধুনীয়াকৈ সিজি যায়। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি মই প্ৰায় 5 মিনিটমান সময় ঢাকন মাৰি ৰাখি থলোঁ। আৰু 5 মিনিট সময় হৈ যোৱাৰ পিছত মই ঢাকনি উদঙাই দিছোঁ আৰু দেখিছোঁ আমাৰ পোলাওখিনি ৰেডি হৈ গৈছে। একদম পাৰফেক্ট পোলাও, একেবাৰে জৰা ধুনীয়া। ৱাও, জহা পোলাওৰ কি ধুনীয়া এটা গোন্ধ ওলাইছে। পাচলিখিনি দিয়াৰ বাবে পোলাওখিনি দেখিবলৈও কিমান ধুনীয়া হৈছে। এয়া অলপ মিক্স কৰি আপোনালোকক দেখুৱাই আছোঁ। কিমান ধুনীয়া জৰা হৈছে, দেখিছেনে? বেছি সময় ধৰি মই ভাজি থকাৰ বাবে পোলাওখিনি দেখিছেনে কিমান ধুনীয়া জৰা হৈছে, এটা এটা গোটাকৈ হৈছে। আৰু এয়া এখন বাচনত ওলাই মই আপোনালোকক দেখুৱাই আছোঁ। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।